টকা শেষ হৈ আছে দেউতা খাওঁতে চি 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 মই এইবোৰ কি শুনিছোঁ দেউতা মোৰ দৰে এজন বাপেকৰ পুতেকে মদ খাব পাৰে সেই কথা মই কাহানিও ভবা নাছিলোঁ জয়ৰাম সি মদ খাই জুৱা খেলি মোৰ সন্মানত কুঠাৰঘাত কৰিছে সি মোৰ নীতি আদৰ্শ জ্ঞান কৰিছে তাক মই কেতিয়াও ক্ষমা নকৰোঁ সি মোৰ ঘৰৰ পৰা আজিয়ে বাহিৰ হৈ যাব লাগিব শুনক দেউতা আৰু আছে এবাৰ শুনক আপোনাৰ মনত যায় মাজনীৰ কথা কি কৈছা মাজনীৰ কথা কি কি আছে কওক সোনকালে মোৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে আউকে বোলো দেউতা আপোনাৰ মনত যায় মাজনীয়ে আপোনাৰ আৰু এই যে আমাৰ ভাড়াঘৰত থকা পটুৱকা উঠাম ডেকাজনৰ লগত এই প্ৰীতিত মজুৰ মই কতদিন ধৰা পেলাইছোঁ দেউতা তাই মোক দেখিলে সৰু ল'ৰা ছোৱালী ছোৱালী গল বোলে জয়ৰাম গাই এইবাৰ মই তোমাক এই বিহু নতুন বক্সিছ দিম আৰু বহুত কিবা কিবি দেউতা মই তাই কি অন্তৰে অন্তৰে হাঁহি জয়ৰাম তই আজি মোক এইবোৰ কি শুনাইছ ৰমণীৰ ইমান সাহস সি চুকত থাকি বুকুত খাবলৈ বিচাৰিছে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে আৰু মোৰ ছোৱালীৰ লগত চাল্লা কুকুৰৰ বাচ্চা সি মোক চিনি পোৱা নাই মই তাক চিনাই দিম মই তেতিয়া সি বুজি পাব যে সত্যজিৎ বৰবৌৱে এলা পেচা মান নহয় তাক যেতিয়া গুণ্ডা লগাই পিঠিৰ ছাল ছিঙি দিম তেতিয়া সি বুজি পাব যে সত্যজিৎ বৰবৌৰ দৰে মানুহৰ লগত ধেমালি কৰিলে তাৰ পুৰস্কাৰ এনেকৈয়ে হয় জয়ৰাম তই সকলোবোৰ জান প্ৰমাণ দিব পাৰিবি নহয় নিশ্চয় পাৰিম সাউতকে দেউতা মই বহুত সাক্ষী ক'ব পাৰোঁ পিছে দেউতা সাউতকে মই জনাকে ল'ৰাটো গাত বৰ বেছি দুখ নাই সাউতকে আমাৰ মাজনীয়েহে তাৰ পিছে সাউতকে তাই বোলে তাক বৰ ভাল পায় দেউতা বুজিছোঁ আৰু তোৰ কিবা ক'ব লগা আছেনে কি আছে কওক সোনকালে তেনেহ'লে শুনক আপোনাৰ বাইদেউৰ কথা মোৰ পৰিবাৰৰ কথা কবি কি আছে কওক সোনকালে মই আৰু পঢ়িব নোৱাৰা হৈছোঁ জয়ৰাম মানে আপোনাৰ বাইদেউ আপুনি নথকাই কিনো কৰে কলৈনো যায় মই একো বুজাৱে নাপাওঁ কেৱল এই গাঁও এই ক্লাব নে ক্লাব এই চিনেমা সাউতকে দেউতা দোকান এখন কিবা এটা থাকেই ঘৰখনৰে সকলোবিলাক বেমেজালি মূলতে ইটো পাই পিছে সাউতকে দেউতা তথাপি আমাৰ ভাষাতে মন গৈছে বাৰী নষ্ট হয় মাজে লয় বাট ফুলকিৰি নষ্ট হয় শৰাই বেহাই খাত কাপোৰ নষ্ট হয় লিখে ল'লে জাকৰ পুত্ৰ নষ্ট হয় নুশুনিলে বাপ পিছে সাউতকে দেউতা আজি বাইদেউ আমাৰ এই ঘৰখনৰ কথা হ'ব নোৱাৰিলে আৰু আপোনাৰো মান সন্মান আনিবলৈ আহিলে বুজিছোঁ জয়ৰাম তই আৰু মোক ক'ব নালাগে তই মাত্ৰ মোক একাপ চাহ দিব পাৰিবিনে নিশ্চয় পাৰিম সাউতকে দেউতা তেনেকৈনো কিয় কৰে পিছে বিহু বজাৰ কৰিলি জানো
কৰিলোঁ মানুহক ঘৰৰ অৱস্থাটো দেখুৱাব নোৱাৰি মাটি কৰি তেজত পানী কৰি মই ঘৰখন এফালৰ পৰা বহি আহিছোঁ আৰু সিহঁতে মোৰ সকলো প্লেন ধ্বংস কৰি আহিছে সিহঁতক দেখিবলৈ নিদিলে মোৰ শান্তি নাহিব এই ৰমণীক মোৰ ঘৰৰ পৰা দেখিলে শান্তি নিদিব চাল্লা কুকুৰৰ বাচ্চা সি মোক চিনি পোৱা নাই কিয় কবি ভাইটো কিয় কবিছে কি কৰিছে সেইটো নহয় ঠিকে আছে আকৌ এই কিয় কু কৰিছে নেকি আমাৰ নাম পিছে আপুনি ক'ৰ পৰা ওলাল আপুনিতো এনেই নাহেই কিবা দৰকাৰ আছিল হয় ডাঙৰীয়া আপোনাক বিচাৰি আপোনাৰ কাষ চাপিছোঁ আশীৰ্বাদ কৈছিলে মইনো আপোনাক কি আশীৰ্বাদ দিব পাৰিম আশীৰ্বাদ ডাঙৰীয়া আশীৰ্বাদ আপোনাৰ আশীৰ্বাদ লাগে আপুনি অহাৰ কাৰণটো চিধা চিধিকৈ কওকচোন বেছি পকাই নাথাকিব কম পিছে আপুনিতো মোৰ অৱস্থাটোৰ কথা জানেই অশিক্ষিত মানুহ ল'ৰা ছোৱালী এটা সিহঁতক পোহপাল দিয়াটো মোৰ পক্ষে অসম্ভৱ হৈ পৰিব নাই মাটি নাই চাকৰি চৰকাৰৰ ফালৰ পৰা চাউল পাই থকাৰ বাবে আজি লক্ষ্মী থাকিবলগীয়া হোৱা চলিবলৈ একো উপায় নোহোৱা হৈছে ডাঙৰীয়া আপুনি আচল কথাটো কওক মোৰ এফালে যাব লগা ডাঙৰীয়া মোৰ ল'ৰাটোৰ কথা কিবা এটা ভাবিব নোৱাৰেনে চাকৰি এটা নাপালে মোৰ ঘৰখন ৰখাবলৈ যাব শুনিছোঁ আপুনি বহুতকে চাকৰি দিছে আপুনি মোক নাচালে আৰু চাওঁতা নাই ডাঙৰীয়া আপোনাৰ ল'ৰাই জানো পঢ়িছিল হয় ডাঙৰীয়া পঢ়িছিল সি হাইস্কুলৰ শেষ চাকৰিটো শেষ কৰি কিবা টেট নেট পাছ কৰি থৈছিল প্ৰায় 3 বছৰমানেই হ'ল আপুনি কিবা উপায় কৰি মোৰ ল'ৰাটোক চাকৰি এটা যোগাৰ কৰি নহ'লে মোৰ পৰিয়ালটো সৰ্বনাশ হ'ব পিছে ডাঙৰীয়া আপোনাৰ ল'ৰাই চাকৰিৰ বাবে যোগ্যতা পৰীক্ষা পাছ কৰিছিল কিন্তু আজিকালি চাকৰি পোৱা বৰ টান পোষ্ট কম কেণ্ডিডেট বেছি এনে ক্ষেত্ৰত টকাৰ খেল আপোনাৰ টকা থকা হ'লে কিবা এটা ভাবিব পাৰি কাইলৈ পৰা এখন চলাবিচোন দিনত আপুনি জানো ইমান টকা দিব পাৰিব টকা দিব পাৰে কিবা এটা কৰিব পাৰি হেৰি নহয় আপোনাৰ ল'ৰাই চৰকাৰৰ দেখা যাব কাইলৈ চাকৰি পোৱাটো টান তাতে টেট পাছ কৰাও 3 বছৰ মানে সেইখন চাৰ্টিফিকেটে নহ'ব নহয় ডাঙৰীয়া তাৰ ব্যৱস্থা মই কৰিম যি চৰকাৰৰ চাউল খাইছিল সেই চৰকাৰৰ গুণহে গাব লাগে যি লাগে টকা দিম মই যাতে কথা শুনিব টকা নাপালে হালৰ গৰুহাল বিকি আৰু মাকৰ যৌতুকৰ টনা গহনা কেইবোৰ নিপিন্ধিব ঠিক আছে টকা দিবলৈ মই বাৰু চাকৰি বাছনি পৰীক্ষা পতা বৰ্ডৰ লগত কথা পাতি প্ৰশ্ন পেপাৰ এখন আগতীয়াকৈ পোৱা ব্যৱস্থা কৰিম কিন্তু এটা কথা মোক টকা দিয়া আৰু
প্ৰশ্ন পেপাৰ আগতীয়াকৈ পোৱা এই কথাটো যাতে আপোনালোকে কাক ক'লে টকাও যাব আৰু চাকৰিও নিমিলিব। ইছ ৰাম ডাঙৰীয়া, নিমখ খাই হাৰাম নকৰোঁ। মই এই কথা কাৰো আগতে নকওঁ। আপুনি কৃপা দয়া কৰি মোৰ ল'ৰাটোক চাকৰি এটা যোগাৰ কৰি দিলে মই নথৈ কৃতাৰ্থৰ সুখী হ'ম। পিছে মই যাওঁহে। ৰাতিপুৱা ঘৰতো আহি ইয়াত ফোন কৰি আছে, লোকে পঠাই আছে কিবা খাব লাগিব। জয়ৰাম, তই সোনকালে বজাৰৰ পৰা আহি যা। দেউতা মোৰ চিলাইবোৰ খোলা। কি আনিব লাগে মনত আছে নহয়? আছে। মই পাহৰিছো বুলি ভাবিছা নেকি? পিছে দেউতা তোৰ আকৌ কি? দেউতা মানে মোৰ সেই দাদা আনিব লগা। যা আনিবি। এই চিঠিখন আমাৰ ভাড়া ঘৰত থকা সেই ৰমণীক দি আছে। দেউতা এতিয়া আনিব। তই যদি ফোন জমা ৰাখ তেন্তে মই 1,000 টকা এটা দিব পাৰিম। কিন্তু এটা কথা, তই যদি সময়মতে টকাখিনি ঘূৰাই দিব নোৱাৰ, মই তোক কোনখিনি ঘূৰাই দিব নোৱাৰিম। তেতিয়া মোৰ গাত জগৰ নাই। খালি আছে লগাই নহ'লে মানুহজনী একো চিকিৎসা নোহোৱাকৈ মানুহক উপকাৰ কৰাটো বৰ দুখৰ কথা। মানুহক উপকাৰ কৰিলে অজগৰে খায়। এইখন গাঁৱতে যোৱা বছৰে কিমান টকা দিলো, তাৰ মূলৰ বিনিময়ত মাটি লিখি দিলে। তাতে সকলোৱে চকু মেদিয়াই মোৰ বিৰুদ্ধে প্ৰচাৰ। এইখনেই আমাৰ সমাজ, বুজিছা? আনক উপকাৰ কৰাটো তেওঁলোকৰ চকুত অসৎ কাম। যোৱা কথাষাৰ মনত ৰাখ। মইতো নাহে দিয়ক। তুমি আহিছা? হয়, আপুনি মোক কিয় মাতিছে? এৰা মাতিছিলোঁ। তুমি বোলে ছবি আঁকি বৰ ভাল কাম কৰিছা। কিনো ছবি আঁকিছা? মোকো এখন ছবি আঁকি দিয়াচোন। ক্ষমা কৰিছ, মই আপোনাৰ ছবি আঁকিব নোৱাৰোঁ। কিয়? কাৰণ বহুত। কাৰণ আপুনি মোৰ ছবি
সমাদৰ জনাব নোৱাৰিব। তেনেকৈ কিয় ভাবা? ভাল বুলিয়েতো ক'ব লাগিব। আপুনি যিমান সহজে কথাটো কৈছে আপোনাৰ পক্ষে সিমান সহজ নহ'ব বুলি ময়ো জানো আৰু আপুনিও ভালদৰে বুজিছে। কাৰণ মোৰ আৰ্টত আছে হাজাৰ হাজাৰ দুখীয়াৰ হাঁহি কান্দোন আৰু এক শ্ৰেণীত ভদ্ৰলোকে কৰা শোষণ আৰু শাসন। তোমাৰ সাহস কিন্তু কম নহয়। মানুহক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইখন ভদ্ৰতা আজিও বাৰু চাওঁ এই ছবি আঁকিছা। তুমি বোলে বৰ ভাল ছবি আঁকি প্ৰদৰ্শনী পাতি জপজপাই ফুৰিছা। সুন্দৰ পিছে সুন্দৰ ছবি আঁকিব পাৰিলে বা জানিলে কি তুমি মানুহজন নিজেই যিমান বগা তোমাৰ অন্তৰখন কিমান ক'লা। নিজৰ অন্তৰখন বগা কৰিবলৈ চেষ্টা কৰা। মোৰ অন্তৰখন ক'লা নে বগা আপুনি নাজানিব। মোৰ লাজ লাগে তোমাৰ অন্তৰখন ইমান খোলা বুলি জানো। আপুনি কি ক'ব বিচাৰিছে? মুকলি বাখৰত মই সুখী হ'ম। মই তোমাক অন্য এটা কথা ক'বলৈ বুলিহে মাতিছোঁ। বাৰু সুধিছা যেতিয়া কওঁ শুনা। তোমাৰ অন্তৰখন বৰ বেয়াকৈ ক্ষীণ লগাকৈ ক'লা। অলপ বগা কৰিবলৈ চেষ্টা কৰা য়ংগই। মোৰ অন্তৰখন আপুনি ফালি চাইছিল নেকি? তোমাৰ অন্তৰখন ফালি যোৱা নাই, কিন্তু তোমাৰ কাৰ্যবিলাকে প্ৰমাণ কৰি দেখুৱাই যে তোমাৰ অন্তৰখনৰ ভিতৰখন বৰ ভয় লগাকৈ ক'লা। কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গীত গোৱা মানুহ তুমি। যোৱা নিৰ্বাচনত মোৰ সমষ্টি বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি বিৰোধী পাৰ্টীক জিকাই মোৰ ওপৰত ৰাম তামোল মাৰিবলৈ চেষ্টা কৰা নাছিলা জানো ডেকা ল'ৰা? আপুনি মোৰ ভিতৰখন যিমান ক'লা বুলি ভাবিছে সিমান ক'লা নহয় বুলি মই আপোনাক ন দিব পাৰোঁ। শুনক ডাঙৰীয়া, যোৱা নিৰ্বাচনত মই আপোনাৰ বিৰুদ্ধে কোনো ভোকৰ ভাটি পতা নাছিলোঁ। মই ভাটি পাতিছিলোঁ অন্যায়ৰ বিৰুদ্ধে। ৰাইজক তিল তিলকৈ হত্যা কৰি টিপ টিপ খিল খিলকৈ হাঁহি থকা ৰক্ত পিপাসুৰ জুৱাৰী ঠগবাজ লুণ্ঠনকাৰী মানুহৰ তেজেৰে হেতনিত হোৱা দানৱৰ বিৰুদ্ধে। মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিমেই। কোনোবাই অশান্তিৰ বিচিতি সমাজখন ধ্বংস কৰিব আৰু আমি তামোলখনে সহ্য কৰি যাম। ইম্পচিবল। মোৰ পৰা আপোনাক সেই কাম কৰিব। এই নৰবিভাজনৰ সমাজৰ পৰা দলিয়াই সুস্থ সবল আৰু নিকা সমাজ প্ৰতিষ্ঠা কৰিম। এই আমাৰ কৰ্তব্য আৰু মোৰ শেষ কথা। তুমি কাৰ আগত এইখিনি কথা কৈ আছা ষ্টুপিড ফুল? মই ষ্টুপিড আৰু ভুল কাৰণ মই ভাণ্ডামি আৰু মাতলামি কৰি কোনো অসহায় গাভৰুক আক্ৰমণ কৰিব পৰা নাই। কিন্তু সমাজৰ আগশাৰীৰ লোকসকলে তেনে কদৰ্য কাম কৰি নিজকে দুৱা তুলসীত পাত কৰি নিজৰ সুকাৰ্য দিব পাৰিছে। সেইবাবে তেওঁলোকে আগশাৰী পায়। মই মূৰ্খ বাবে আপোনালোকৰ দৰে মানুহৰ খাদ্য বস্তুত বিৰি দি প্ৰসিদ্ধ ব্যৱসায় হ'ব পৰা নাই। তুমি বৰ নিৰ্লজ্জ। মোৰ আগত বৰ মতা দেখুৱাবলৈ আহিছা। মোৰ ঘৰতে থাকিবা, মোৰ ঘৰতে গোপন ভাটি পাতি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবা আৰু মোৰ ছোৱালীৰ লগত সামান্য এজন প্ৰফেচাৰ হৈ তোমাৰ ইমান সাহস। চাই লওক তোমাৰ তুমি মোৰ হাতৰ পৰা কেনেকৈ খানা। কি কৰিব? মাৰিব? সেইটো একো ডাঙৰ কথা নহয়। মইও যদি সত্যজিৎ বৰুৱা হওঁ তোমাৰ দৰে এজন সাধাৰণ ভিকৌ প্ৰফেচাৰক পাতৰ কুকুৰ দৰে হত্যা কৰি মই সমালোচিত কৰা ইমান সহজ কথা নহয়। নিশ্চয় আৰু কি শুনা শিল্পী আৰ্টিষ্ট প্ৰফেচাৰ যোৱা 3 মাহৰ ঘৰ পৰা সন্মানেৰে বিদায় লোৱা, নহ'লে বিপদ তোমাৰ জানিবা। কি কৰিব? মাৰিব? ৰঙা চকুলত ভয় কৰা বিধৰে ৰমণী নহয়। কৰা নে নকৰা সেইটো পিছত দেখা যাব। শুনা তোমাক ঘৰ ভাড়া দিয়াতকৈ মোৰ ঘৰ বন্ধ কৰি ৰাখিবা। মই ওলাই যাম, কিন্তু যোৱাৰ আগতে আপোনাৰ কদৰ্য জীৱনৰ সম্পৰ্কে সকলোকে জনাই যাম। তুমি কাৰ আগত কথা কৈ আছা মনত ৰাখিছা নহয়? নিশ্চয় আছে। মই সত্যজিৎ বৰুৱাৰ আগত কথা কৈছোঁ। তেওঁ ঘৰত মাছ মজা আৰু সত্য কথাবোৰ কৈ আছোঁ। সেইবোৰ জনাৰ মোৰ প্ৰয়োজন নাই। বাহিৰ হৈ যোৱা। আপোনালোকে মুখাপিনি সমাজক ভুৱা দিছে। আপুনি লাখপতি হ'ব পাৰে, কোটিপতি হ'ব পাৰে, দেশৰ সমাজৰ জনপ্ৰিয় নেতা, কিন্তু আপুনি মানুহ নহয়। ৰক্ত পিপাসুৰ দানৱ। আপোনালোকক ক্ষমা কৰাই
আপুনি মই দেখোন itu saya malu ini. Oh, saya lu ini. Aku ini nih. What the Never appear. What question? Apa tahu ke dia sih? Tahu ke kok, tahu ke kok. Si. Modal botol. Moi ঠাকুর একটু রিমান খাহত। রিমান অধা বতন। রাম। দেউতা তোর হাতি খাস। Itu ya kan? দেউতা আপুনি মোক মাৰিছে মাৰক কিন্তু কি? ঠিক করবি। মারিনি। খবরদার দেউতা দ্বিতীয়বার মোৰ তাত ভাবি দেতা হরিরাম শিখক আপুনি যদি বৃত্তের বর্ণমান রাখি তেনেহলে ঠিক করবি সুমন। তোর রিমান খাহত। সাহসৰ প্ৰশ্ন নুসুধিব দেউতা দৰকাৰ হলে এই চুৰি পারিবি। মই বোকা পানিছো মারবো। পৰাটো একো ডাঙৰ কথা নহয় দেউতা কেতিয়াবা অসম্ভৱকো সম্ভৱ কৰিব পাৰি সব কুকুর তাই মোর ঘরের পুরা বাহির হয় না। যা বাহির হয় না। তাই মোর পুত্র নহয়। তাই মোর পাত্র। তোর মুখ মই চাব নোখোজো। তাই আৰু এক মুহূৰ্ত মোৰ সন্মুখত নাথাকিবি। বাহিৰ হৈ যা। যা বাহিৰ হৈ যা। কি কৈছো শুনা নাই? বাহিৰ হৈ যা। জয়ৰাম। দেউতা ইয়াক মোৰ ঘৰৰ পৰা সোনকালে বাহিৰ কৰি দে। মোক শান্তি লাগে। তই বাহিৰ হ। তই মোৰ মান সন্মান সকলো শেষ কৰি তহঁতৰ কাৰণে মই কেনিও যাব নোৱাৰা হৈছো। তইতো মুখ খুলিব নোৱাৰা হৈছো। মই ওলাই যাম কিন্তু আপোনাৰ ডাঙৰ গৰুকেইটা থাকিব একো নাই এটা এইখনত চোতাল আছে না তাত মেৰিয়াই থৈ দিব পাৰি ৰাতিপুৱা দুটা ডাঙৰ দুটা চাৰিটা পৰ্চেণ্ট দি ডাঙৰ চোতালখন আছে মোৰ গাড়ীতে মানে শুই থাকিলেও বৰষুণ দবাপিটা দিলেও যাতে পানী নহয় যাও ইহঁতক এনেদৰে নিশিকালে মোৰ আৰু জীয়াই থকাৰ উপায় নাই। জয়ৰাম মাজনী আৰু আইলে আহিলে দেউতা মাজনী আহিল সিহঁতকো কৈ দিম যদি কোনোবা মনে মিলা পাইছে সিহঁতৰ লগতে বসবাস কৰক। মোক শান্তি লাগে। জয়ৰাম তয়ে মোৰ ৰাখো। তই মোক অকল কৰে এৰি কলৈকো নাযায়।
সকলোবিলাক তোমালোকৰ কাৰণেই কৰিছে। এজন মানুহেনো ডাবুল কৈছে নেকি? ইমান এই ডাবুল কৈছে নেকি? ভালকে বোলো কিমান দেখিব, কিমান দিব, শুনি শুনি কাণ ক'লা হৈ গৈছে। মোৰ গৰম হৈ গৈছে। কি দেউতাৰ কি হ'ল? তুমি এইবিলাক কি শুনাইছা ককাই? ভালকে নিজে ভাবি চোৱাচোন। দেউতাই তোমালোকৰ চলন ফুৰণ দেখি বৰ ভয় খাইছে। দেউতাই তোমালোকৰ কথা ভালকে সকলো গম পাইছে। মাজনী কি দেউতাই আমাৰ সকলো কথা গম পাইছে, মোক জানিছে। ভালকে সেইকাৰণে মোক ক'বলৈ কৈছে যে তোমালোকৰ যিটো ইচ্ছা তাকে কোৱা। আৰু ভালকে বোলে তোমালোকৰ কোনোবা মনে হোৱা আছে যদি গুচি যোৱা। ককাই এইবিলাক তুমি মোক কি শুনাইছা? গান গাইছানে কথা কৈছা? মাজনী তোকে বোলো মই গান শুনোৱা নাই। এয়া দেউতা নিজে মই মাত্ৰ তোমালোকৰ পঢ়াইছোঁ। দেউতা দেউতা তোকে বোলো মাজনী কান্দি লাভ নাই। বাহুতলৰ কাম বটলে বটলে মদ আৰু তুমি কান্দিছা। মাজনী লাভ নাই। মই দেউতাক ক্ষমা খুজিম জয়ৰামকাই, মোৰ ভুল স্বীকাৰ কৰিম। সেইটো তুমি জানো। দেউতাক লৈ গৈছে বাহিৰলৈ গৈছে। আহিব এতিয়া। মিউজিক থাকে মোবাইলত মৰমৰ আতিশয্য এজনী পুৰতি গাভৰুত ভৰ্তি কৰে। দ্বিতীয় ছবি এই ভদ্ৰ লোকজনৰ মৰমৰ বিষাক্ত তৰংগই গাভৰুগৰাকীৰ যৌৱনলৈ কল্পনাহী চিন মাতি আনিলে। সেই ৰূপহী গাভৰুজনী এডোখৰ নিজান ঠাইত উলংগ হৈ পৰি আছে আৰু ভদ্ৰলোকজন পৌলৰ চেষ্টা কৰিছে। সন্তানৰ স্বীকৃতি বিচাৰি যাওঁতে প্ৰতিদান স্বৰূপে এটা নতুন স্বৰ পালে। এজনী পাগলীয়ে আপোনাকেই বিদ্যুৎ কৰি যৌনাংগত পদাৰ্পণ কৰিলে নহয় জানো? এয়া আপোনাৰ অতীত।
ইফালে নকৰিবলৈ হাঁহিছে নেকি? সেই গানটো লৈ গ'ল নেকি মানুহজনে মিউজিকটো কাটি পেলাই অকল গানটো লগাই দিব নাই মোৰ লগত নাই আমাৰ লগতে আছিল আপুনি কোৱাৰ লগে লগে 3 মাহৰ ঘৰ ভাড়া আদায় দিয়াৰ মোৰ ইচ্ছা তথাপিও প্ৰয়োজনৰ খাতিৰত ইয়াৰ অন্তৰালৰ কথাখিনি লিখিলোঁ অলপ ধৈৰ্য ধৰি তলৰ কথাখিনি ক'ব আপুনি ব্যৱসায় সংক্ৰান্তত ডিব্ৰুগড়লৈ গৈ অকণমান মৰমৰ আশ্ৰয় লৈছিল আপোনাৰ মৃত বন্ধু প্ৰণৱ হাজৰিকাৰ পত্নীৰ ঘৰত বন্ধু পত্নীয়ে বিক্ষোভ নকৰি আশ্ৰয় লৈ আপুনি বুজালি হৈ উঠিল মৃত বন্ধুৰ একমাত্ৰ কইনাক অৰিমাক বুকুত সুমুৱাই এদিন নিজৰ যিদৰে মৰম কৰিছিল এটা সময়ত আপোনাৰ মৰমে তাইৰ জীৱন কৰিলে বিকল তাই অন্তৰ খটৰা হ'ল আপোনাৰ ওচৰত তাই গৰ্ভস্থ সন্তানৰ স্বীকৃতি বিচাৰিত হ'লে প্ৰতিদান হিচাপে আপুনি তাইক চৰিয়াই ঘৰৰ পৰা উলিয়াই দিলে তাই বাৰু কি হ'ল তাই পাগল হোৱাৰ ছবিখন ফুলবোৰ এই ছবিখনত দেখা পাইছে বিচাৰিছে দেউতা মানিছো মোৰটো বৰ গৰম হৈ গৈছে এই ফেৰৰ চুচ অন কৰি দিছোঁ হ'ব আপুনি অসমৰ প্ৰসিদ্ধ ব্যৱসায়ী অজস্ৰ মাটি মাৰি আপুনি ৰাইজৰ জনপ্ৰিয় নেতা আপোনাৰ ধন্যবাদ তুমি এইবোৰ জানিব নালাগে মাজনী তুমি ভিতৰলৈ যোৱা কিন্তু বৰুৱানে আপোনাৰ দ্বাৰা লীলা ত্যাগবোৰে আৰু কিমান দিন এই ফাঁকি দি পতাৱৰা কৰি থাকিব দিন চকু কাটিছে ফুট যৌৱন সাৰ পাই উঠিছে সোনকালে সমাজৰ পৰা আপোনালোকৰ ধৈৰ্যতা মুখা পিন্ধি বৰ লোক বুলাই ফুৰা জাতটো বাহিৰ হৈ যাব লাগিব সেই সময়ত ইতিমধ্যে ওচৰ চাপিছে ক'বলৈ পাহৰিছিলোঁ অনিমা নামৰ সেই দুৰ্ভগীয়া ছোৱালীজনীয়ে জন্ম দিয়া অবৈধ সন্তানটোৰ নাম হেনো ৰমণী মানে মই ৰমণী বৰুৱা শত্ৰু হ'লেও পুত্ৰ বুলি ভাবি মোৰ সৰ্বদোষ ক্ষমা কৰিম আপোনাৰ সহ্যৰ জীৱনৰ অবৈধ
বাপুখন ৰমণী মাতি আছোন মই সিহঁতক ক্ষমা খুজিম ৰমণী মোৰে পুত্ৰ তহঁতি মোক ভুল নুবুজিবি তাক বিচাৰি আন মই তাক ক্ষমা খুজিম মই মূৰ্খ মই দুখী মই পাপী মই সমাজৰ অপৰাধী মই ইমান দিনে অভিনয় কৰি অহা মুখত থকা মুখা কৰি পৰিম বাপুখন দেউতা